সো নমস্কাৰ বন্ধুবোৰ ৱেলকাম টু মাই ইউটিউব চেনেল অল জব আছামিছলৈ সো আজি আপোনালোকৰ কাৰণে আৰু এটা বহুত ভাল খবৰ লৈ আহিছে নটিফিকেশ্যন আছাম টেট 2019 ফালৰ পৰা সো ইয়াত যোনসকল বন্ধু বান্ধৱীসকলে এপ্লাই কৰিছিলে আছাম টেটৰ কাৰণে তো তেখেতলোকৰ কাৰণে মই ভাল খবৰ এটা লৈ আহিছোঁ আপোনালোকে নিজৰ মোবাইলত চেক কৰিব পাৰিব আপোনালোকৰ যোনটো এপ্লিকেশ্যন ফৰ্ম সেইটো আপোনালোকৰ একচেপ্ট কৰিলে নে ৰিজেক্ট হৈছে তো আপোনালোকে সেইটো এই মোবাইলতে চাব পাৰিব সো ভিডিঅ'টো শেষৰলৈকে চাওক যাতে মই সকলোখিনি কথা আপোনালোকে বুজি পায় কেনেকৈ চাব লাগিব সো মই কৈ দিছোঁ আপোনালোকক দেখাই দিছোঁ ইয়াৰ কাৰণে আপোনালোকৰ দুটা লিংক এক্টিভ হৈছে তো মই আপোনালোকক কৰি দেখুৱাইছোঁ কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব সো ভিডিঅ'টো শেষৰলৈকে চাওক সকলোখিনি কথা বুজি পাব তাত সো বন্ধু বান্ধৱীসকল এইটো হ'ল লিংকটো যোনটো আপোনালোকে ইয়াত চাব পাৰিব ইয়াত আপোনালোকে দুটাৰে চাব পাৰিব লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী আপোনালোকৰ যদি এপ্লিকেশ্যন একচেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে তো তাৰ কাৰণে আপোনালোকে জাষ্ট ইয়াত আপোনালোকৰ যোনটো এপ্লিকেশ্যন নং হয় তো তাত আপোনালোকে এণ্টাৰ এপ্লিকেশ্যন নং আছে তো তাত আপোনালোকে এপ্লিকেশ্যন নংটো দি আৰু ইয়াত তলতে আছে চেক এপ্লিকেশ্যন ষ্টেটাছ তো ইয়াত ক্লিক কৰিলে আপোনালোকে গম পাই যাব যে আপোনালোকৰ এপ্লিকেশ্যনটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সো এইখিনি কথাই ক'বলৈ আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কিবা জানিব থাকিলে কমেণ্ট কৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আমি এনে ধৰণৰ নতুন জব আপডেট সদায় লৈ আহোঁ সো আজিলৈ ইমানে ধন্যবাদ